কবিতাৰ শিৰোনাম চিয়ন, কথা জিন্তুমণি নাথ, আবৃত্তি কৌশিক। এই মুখা পিন্ধা পৃথিৱী কাক বিচাৰিছে? সেই ৰামুৰ হিয়া মনা প্ৰিয়া সুৰভিৰ সন্ধানত বিষ বুটলিছে। সেউজীয়া বননিৰ আঁৰত কাঁইটৰ ৰাজত্ব, সিহঁতে সহানুভূতিৰ স্পৰ্শ। ম্ৰিয়মান ঘড়ীৰ উত্তাল চিঞৰত আলোড়িত জনতা, তাৰেই মাজত তুমি কাক বিচাৰিছা? শব্দৰ বান এৰি ব্যস্ত দুনিয়াত কিয় বিচাৰিছা আবেগৰ চকু পানী? এতিয়ালৈ সান্তনা দিবা নিজকে, মুখৰ কথাৰে মনুষ্যক লাজ দিব নোৱাৰে। কিয় ৰক্ষা বিচাৰিছা দুঃশাসনৰ দৰবাৰৰ পৰা? যি স্বয়ং লজ্জাহীন কেনেকৈ লাজ থাকিবা? শুনা দ্ৰৌপদী, অস্ত্ৰ উঠোৱা, এতিয়া আৰু গোবিন্দ নাহে তোমাক বচাবলৈ। নমস্কাৰ।